আজি এই ভিডিঅ'টো মই সকলো ব্যৱসায়িক কৃষকসকলৰ কাৰণে এই ভিডিঅ'টো মই ৰেকৰ্ড কৰিছোঁ। তো কৃষক বন্ধুসকল, এই ভিডিঅ'টো আজি বহুত ইম্পৰ্টেণ্ট সিক্ৰেট ইনফৰমেশ্যন আপোনালোকক মই দিবলৈ গৈ আছোঁ। যদি আপোনালোক সকলোৱে ব্যৱসায়িক কৃষক হয় তেনেহ'লে এই ভিডিঅ'টো ইমান শ্বেয়াৰ নকৰিব। আপোনাৰ মানে ব্যৱসায়িক খেতিত ডাউন পৰিবলৈ সম্ভাৱনা থাকে, সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো ইমানকৈ তথ্যখিনি শ্বেয়াৰ নকৰিব। তো গাইজ না, মই সকলোবোৰ তথ্য আপোনালোকক এটা এটাকৈ আপোনালোকক সকলোবোৰ টিপছ আপোনালোকক মই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকিব। তো গাইজ বলক, প্ৰথমতে মই আপোনালোকক প্ৰথম ৰোৱা ষ্টাৰ্টিঙৰ সময়ত কি কৰিব লাগে আপোনালোকক মই তাত দেখুৱাম। আপোনালোকক এনেকৈ ষ্টেপ বনাই ল'ব। তাৰপিছত আপোনালোকে ইয়াত শুকান গোবৰ, যিকোনো যিমান পুৰণা গোবৰ হয় সিমান আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু যদি কেঁচা গোবৰ পেলাই আপোনালোকে এমাহৰ আগতে পেলাই ৰাখিব, তেতিয়া আপোনালোকৰ পুলিখিনি ৰোৱা সময়লৈকে আপোনালোকৰ গোবৰখিনি শুকাই একেবাৰে ফৰফৰীয়া ৰেডি হৈ যাব। তো গাইজ, আমাৰ শুকান গোবৰ দিয়াৰ কাৰণটো হ'ল মানে ইয়াত মাটিখিনি কোমল হৈ থাকে আৰু মানে গছজোপাক বহুতখিনি মানে গ্ৰোথ আগবঢ়াই দিয়ে। তো গাইজ, কেঁচা গোবৰ দিলে মানে কি হয়, যদি আপোনাৰ গুৰিটোত কেঁচা গোবৰ পুলিখিনি ৰোৱা সময়ত কেঁচা গোবৰ থাকে, তেনেহ'লে আপোনালোকৰ পানীলাও গছজোপা মানে বহুতেই ধৰণৰ বেমাৰে আক্ৰান্ত হয় আৰু আক্ৰান্ত হোৱা দেখা পায়। সেইকাৰণে কেঁচা গোবৰ আপোনালোকে নিদিব। আৰু পুলিখিনি যেতিয়া ৰুব আপোনালোকে সেইটো সময়ত আপোনালোকে পুৰাটন আপোনালোকে ল'ব। পুৰাটনটো কেনেকুৱা চিষ্টেমত দিবলৈ আপোনালোকক কৈ আছোঁ মই। পুৰাটনটো আপোনালোকে ষ্টেপ বাই ষ্টেপ দি যাব লাগিব। আপোনালোকে 15 দিন মূৰত আপোনালোকে এবাৰ অকণমান আপোনালোকে এনে ছিটিয়াই দিলে হ'ল। কাৰণ একেবাৰে আপোনালোকে পুৰাটনখিনি সৰহকৈ দিলে কাম নিদিয়ে। মানে আমাৰ পুৰাটনখিনি যিমানটো দিন লাষ্টিং হ'ব সিমানটো দিনৰ লৈকেহে যাব। যিমানটো পুৰাটন দিলেও আপোনালোকে সিমানটো দিনে যাব। সেই গতিকে আপোনালোকে পুৰাটনখিনি ষ্টেপ বাই ষ্টেপ অকণমান 15 দিনৰ পিছে ছিটিয়াই দিলে হ'ল। আপোনালোকৰ এপেকেট পুৰাটনে আপোনালোকৰ সম্পূৰ্ণ পানীলাও খেতিটো উঠি যাব। তো বোলক আপোনালোকক মই নেক্সট ষ্টেপত দেখুৱাম। আপোনালোকক মই কিমান পানীলাও ছিঙোঁ, সপ্তাহত কম হ'লেও 4বাৰমান মই পানীলাও ছিঙোঁ। প্ৰত্যেকবাৰতে মই 20টা 40টা 50টা তেনেকুৱাকৈ মই সপ্তাহত একেৰাহে মই 4 দিনটো পানীলাও ছিঙোঁ। তো গাইজ, আপোনালোকক বোলক আৰু এটা কথা মই আলোচনা কৰি কওঁ। তো গাইজ, আপোনালোকে ইয়াত পুলিখিনি ৰোৱা সময়ত আপোনালোকে যদি গোবৰ সাৰ দিয়ে, শুকান গোবৰ সাৰ আপোনালোকে দি লৈছে, তেনেহ'লে আপোনালোকে পুলি ৰোৱা সময়ত আপোনালোকে ৰাসায়নিক সাৰৰ প্ৰয়োগ নকৰিলেও হ'ব। যদি আপোনালোকৰ পুলিটো চাং বগাইছে বা আধা পাইছে, তেতিয়া পুলিটো যদি কমজুৰি দেখে তেনেহ'লে আপোনালোকে ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰিব। যদি পুলিটো কমজুৰি দেখা নাই তেনেহ'লে আপোনালোকে ৰাসায়নিক সাৰ একেবাৰে চাং বগোৱাৰ সময়ত আপোনালোকে প্ৰয়োগ কৰিলে হ'ল। তো গাইজ, ৰাসায়নিক সাৰ কি প্ৰয়োগ কৰিব আপোনালোকে? DOP, পটাছ আৰু ইউৰিয়া, এই 3বিধৰ সাৰ আপোনালোকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব। আপোনালোকৰ ফলবোৰো ভাল হ'ব আৰু লগতে গছজোপাৰো ভাল গ্ৰোথ হ'ব। তো গাইজ, ৰাসায়নিক সাৰ কিমান প্ৰয়োগ কৰিব লাগে আপোনালোকে? DOP সাৰ প্ৰতি জোপা হিচাপত আপোনালোকে DOP সাৰ 50 গ্ৰাম, তো আৰু ইউৰিয়া তেনেকৈ আপোনালোকে প্ৰতি জোপা হিচাপত আপোনালোকে যিমানটো জোপা আছে হিচাপ কৰি প্ৰয়োগ কৰিলে হ'ল আপোনালোকে। তো গাইজ এনেধৰণৰ আপোনালোকে পানীলাও খেতি কৰিলে আপোনালোকৰ বহুতেই বহুতেই উৎপাদন লাভ কৰিব পাৰিব আপোনালোকে। তো গাইজ, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া আপোনালোকে যিমানখিনি তথ্য আছে এই ভিডিঅ'টোত লাভ কৰিব পাৰিব আপোনালোকে। তো গাইজ আপোনালোকে পানীলাও গুৰিজোপা এনেকুৱা ধৰণৰ আপোনালোকে ইয়াত ঘাঁহ বন হ'বলৈ নিদিব। মাজে মাজে আপোনালোকে এনেকৈ চাফা কৰি ৰাখিব। আৰু তলত যদি পাত থাকে এইবিলাক আপোনালোকে কাটি দিব। কাৰণ ইয়াত যদি ছাঁ পৰি থাকে তাত মানে পানীলাও গুৰিটো মানে বহুতেই ৰোগত আক্ৰান্ত হৈ যায় আৰু দেখা পোৱা যায় মানে। তাৰপিছত আপোনালোকে ৰোগখিনি কেনেকৈ আপোনালোকে চেক কৰিব? ইয়াত যদি পানীলাও গুৰিটোৰ আঠা বা তেনেকুৱা ধৰণৰ কিবা লক্ষ্য দেখা পাইছে, আপোনালোকে তুৰন্ত মেডিচিন প্ৰয়োগ কৰি দিব। মেডিচিনটো আপোনালোকে প্ৰয়োগ কৰিব লাগিব বেৰিক্স আৰু চিপস্কা, এই দুটা
ঔষধ আপোনালোকে মেডিচিনটো প্লাছ কৰি আপোনালোকে স্প্ৰে কৰি দিব গছজোপাৰ সকলো যিমানখিনিলৈকে আপোনালোকে বেমাৰখিনি দেখা পাইছে বা সকলোতে আপোনালোকে স্প্ৰে কৰি দিলে হ'ল আপোনালোকৰ পানীলাও গছজোপা সম্পূৰ্ণভাৱে ঠিক হৈ যাব আৰু লগতে আপোনালোকে কলিবোৰতো স্প্ৰে কৰি দিব। তো গাইছ ভিডিঅ'টো মই ইমান মেহনত কৰি বনাইছোঁ যেতিয়া না আপোনালোকেও অকণমান ছাপোৰ্ট কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰো ভিডিঅ' বনাই ইণ্টাৰেষ্ট লাগিব। তো গাইছ আপোনালোকে না এনেকুৱা ধৰণৰ উৎপাদন পাবলৈ হ'লে আপোনালোকে প্ৰথমতে আপোনালোকে বীজখিনি আপোনালোকে নিৰ্বাচন কৰি ল'ব লাগিব, কাৰণ বহুতো ধৰণৰ হাইব্ৰিড বীজ আছে, তথাপিতো মানে কিছুমান মানে বীজ মানে কিছুমান বীজ আছে তেনেকুৱা মানে ইমানকৈ তেনেকুৱা ফচল মানে উৎপাদন নিদিয়ে তো গতিকে কৃষক বন্ধুসকল আপোনালোকে কৃষক বন্ধুসকল যিহেতু মাৰ্কেটত ভাল চিলিং হয় আৰু যি লাওৰ মানে চাইজটো ভাল, তো বজাৰত যিটো পচন্দ বেছি হয় তো আপোনালোকে সেইটো লাও খেতি কৰিব আৰু বীজটোও চিলেক্ট কৰিব কোনটো লাওৰ আপোনালোকে সৰ্বাধিক উৎপাদন লাভ কৰিব পাৰিব। তো গাইছ না মই এইটো অকণমান পিছতীয়াকৈ ৰোৱা আছিলে, এইখিনি যিটো আপোনালোকে এইটো সেউজীয়া ধৰণৰ পানীলাওখিনি দিছে আপোনালোকে, এইটো মই অকণমান পিছতীয়াকৈ ৰোৱা আছিলে, বৰ্তমান কুলি ধৰিবলৈ আৰম্ভ হৈ গ'ল এইখিনি। তো গাইছ এইখিনিতে আপোনালোকে দেখি পাইছে পানীলাও কলিবোৰ, এইখিনি যিখিনি কলি দেখিছে আপোনালোকে সম্পূৰ্ণকৈ এইখিনি কলি ৰৈ যাব, কাৰণ এতিয়া ৰৈ গ'লেই আপোনালোকে চাব পাৰে। তো ইয়াত ডাঙৰ হ'বলৈ আৰম্ভ হৈ গ'ল কলিখিনি। তো ইয়াতে এটা মেডিচিন ঔষধ পায়, এইটো আপোনালোকে চিক্ৰেটভাৱে ইউজ কৰিব। গাঁৱৰ যদি আপোনালোকৰ ওচৰে পাঁজৰে যদি সকলোৱে সেই টিপছ লৈ আপোনালোকৰ ব্যৱসায়িক কৰ্মত আপোনালোকৰ খেতিত কিছুমান বাধা মানে আপোনালোকৰ লাভৱান কমি যোৱাত সম্ভাৱনা থাকে। তো সেই গতিকে আপোনালোকে ইমানকৈ তেনেকুৱা শ্বেয়াৰ নকৰিব। তো গাইছ আপোনালোকে ইয়াত এটা মেডিচিন পাব, আপোনালোকে বেৰিক্স মেডিচিনটোৱে আপোনালোকৰ ইয়াত কামত দিব। গতিকে আপোনালোকৰ কুলি ধৰাৰ সময়তে আপোনালোকে সেই মেডিচিনটো আপোনালোকে বেৰিক্স আৰু চিপস্কা এই দুটা প্লাছ কৰি কিনে আপোনালোকে সেইটো সম্পূৰ্ণকৈ মানে ভালকৈ আপোনালোকে স্প্ৰে কৰি দিব। তো গাইছ আপোনালোকে চাই থাকক, ইয়াত দেখিবলৈ পাইছে এইখিনি মোৰ এটা থোপাতে মোৰ মানে এইখিনি মানে মই এইখিনি যদি সম্পূৰ্ণকৈ ডাঙৰ হয় না, মই এইটো ইয়াত হেংদালি এক্সট্ৰাকৈ আকৌ মই চেফগাৰ্ড দিব লাগিব এইখিনি ৰখাবলৈ কাৰণে। তো মই সেই ভিডিঅ' আপোনালোকক মই নেক্সট শ্বৰ্ট ভিডিঅ'ত মই আপলোড কৰি দেখাম, আপোনালোকে চাই থাকিব। তো গাইছ ইয়াতে আপোনাৰ দেখিব পাইছে, ইয়াতে কমে হ'লেও এতিয়া বৰ্তমান 8টামান ইয়াতে কলি ওলমি আছে। তো এইখিনি সম্পূৰ্ণকৈ থাকি যাব, মই এইখিনি সম্পূৰ্ণকৈ ছিঙিবলৈ পাম। এইবিলাক হ'ল চব বেৰিক্স মেডিচিনৰ কামাল। এইবোৰ চাওক আপোনালোকে যিমানটো কুলি ধৰে গোটেইখিনিয়ে থাকি যায়। তাৰপিছত এইটো আপোনালোকে চাব পাৰে, এইটো হ'ল পানীলাওৰ এটা ৰোগ আছিলে। তো ইয়াতে আপোনালোকে দেখি পাইছে লাওটো ক্লিন হ'বলৈ ধৰিছে আৰু ক্লিন হৈ যিবোৰ ফচল কলি আছিলে এইবিলাক ক্লিন কৰি লাগিব ধৰিলে আৰম্ভ হৈছে, কাৰণ মই ইয়াত মেডিচিনৰ প্ৰয়োগ অলৰেডি কৰি দিলোঁ। তো গাইছ আপোনালোকে আগৰ ভিডিঅ'টো চাব পাৰে, মই ইয়াত কি মেডিচিন ইউজ কৰিছিলোঁ। তো আপোনালোকে এইটো ভিডিঅ'টো মই আপোনালোকক কৈ দিছোঁ, ইয়াতে চাইৰবি, চিপস্কা আৰু ষ্ট্ৰেপচাইক্লিন এই 3বিধ প্লাছ কৰি আপোনালোকে স্প্ৰে কৰিব লাগিব, নাইবা আপোনালোকে বেৰিক্সৰ লগত আপোনালোকে বেৰিক্স প্লাছ চিপস্কা তাৰপিছত ষ্ট্ৰেপচাইক্লিন এই তিনিটা আপোনালোকে প্লাছ কৰি প্ৰয়োগ কৰিলেও হৈ যাব। তো ইয়াতে এটা মানে এইটো ৰোগৰ মেইন কাৰণ হ'ল মানে ইয়াৰ গুৰিটোত মানে পানী জিপজিপীয়া বা কোমল হৈ থাকিলে এই ৰোগৰ আক্ৰান্ত দেখা পোৱা যায়, আৰু এই ৰোগত আক্ৰান্ত হ'লে সেইকেইটা ঔষধ আপোনালোকে প্ৰয়োগ কৰিব। তাৰ লগতে আপোনালোকে এই গুৰিজোপাত 1.5 ফুটমান আঁতৰত আপোনালোকে বা তেনেকুৱাই 1.5 ফুটত আঁতৰত মানে আপোনালোকে পূৰা মানে খান্দি ল'ব। খান্দি লৈ কিনে আপোনালোকে DOP 200 গ্ৰাম আৰু পটাছ 200 গ্ৰাম তেনেকুৱা মানে অলৰাউণ্ড মানে পূৰা আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে চাব আপোনালোকৰ গছ নিশ্চয় ঠিক হ'ব। তো গাইছ এইখিনি দেখিছে আপোনালোকে, মই এইখিনি পিছতীয়াকৈ ৰোৱা আছিলে। ইয়াত চাম মোৰ পানীলাও গছজোপাত মোৰ এনেকুৱা ধৰণৰ পানী জমা হৈ থাকে, তথাপিতো মোৰ পানীলাওৰ গছৰ চাইজটো আপোনালোকে চাওক কেনেকুৱা হৈ আছে। তো মই এইখিনি পিছতীয়াকৈ ৰুইছিলোঁ, বৰ্তমান কুলি দিবলৈ আৰম্ভ হৈ গৈছে, আপোনালোকে চাই থাকক। আৰু কিছুমান এটা দুটা ছিঙিবলৈ পৰা হৈ গৈছে। এইবিলাক দেখিছে আপোনালোকে কলিবোৰ, এইবিলাক সকলোবোৰ ৰৈ যাব। তো গাইছ ইয়াত প্ৰথমৰ ৰোৱা যিখিনি পুলি ৰুইছিলোঁ মই সেইখিনিৰ পৰা বৰ্তমানলৈকে মই কম হ'লেও 1000টা পাৰ হ'বলৈ হৈ গ'ল মই কলি ছিঙা। তো গোটেইখিনি কলিত প্ৰত্যেকটো কলিৰ দাম মই 50 টকা 40 টকা তেনেকুৱাত বিক্ৰী কৰিলোঁ।
তো গাইছ এইবোৰ দেখি পাইছে আপোনালোকে। তো গাইছ আজি মই যিখিনি তথ্য আপোনালোকৰ লগত আগত আলোচনা কৰিলোঁ না, এইখিনি তথ্যই এজন নতুন কৃষকৰ কাৰণে ব্যৱসায়িক হিচাপে খেতি কৰিলে এইখিনিয়ে যথেষ্ট কাফি হয়। তো গাইছ আজি ভিডিঅ'টো ইমানে না। তো গাইছ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো গাইছ এইখিনিতে মই এটা কথা আপোনালোকক ক'বলৈ পাহৰি পালোঁ। তো আপোনালোকে যদি কীটনাশক মেডিচিন প্ৰয়োগ কৰে তেনেহ'লে আপোনালোকে প্ৰফেক্স আপোনালোকে ইউজ কৰিব। তো আপোনালোকে যেতিয়া বৰল বা তেনেকুৱা কীটনাশক দেখি পায় তেতিয়া ইউজ কৰিব, নাইবা নহ'লে আপোনালোকে কোনো ধৰণৰ কীটনাশক ঔষধ প্ৰয়োগ কৰিব নালাগে। তো আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে যদি খেতি কৰে তেনেহ'লে আপোনালোকে অকণমান মুকলি ছাইডত কৰিব, তেতিয়া আপোনালোকৰ পানীলাও গছত বৰল পোক পৰুৱা তেনেকুৱা কীটনাশক আপোনালোকৰ কম হ'ব। তো গাইছ আজিৰ কাৰণে থেংক ইউ, ধন্যবাদ।